কোল মাইন ইণ্ডিয়া লিমিটেড এমটি ৰিক্ৰুটমেণ্ট আহি গ'ল 2026-ৰ পোষ্ট কিমান 660টা পোষ্টৰ তাৰ ভিডিঅ'টো শেষলৈকে চাই থাকক সকলোখিনি কথা পাতিম আৰু যদি চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে প্লিজ এই পেজটো ফ'ল' কৰি লওক কাৰণ এনেকুৱা টাইপৰে ভিডিঅ'ছ মই আনি থাকোঁ কোল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা নতুন ৰিক্ৰুটমেণ্ট আহি গ'ল যোনটো হ'ল মেনেজমেণ্ট ট্ৰেইনিং এমটি তাৰ 660টা পোষ্ট আহিছে এবাৰ কিছু পোষ্ট আহিছে আৰু ইয়াৰ কোৱালিফিকেশ্যন কি লাগিব ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটছ এণ্ড গ্ৰেজুৱেটছ বা পোষ্ট গ্ৰেজুৱেটছ ইয়াৰ এজ লিমিট হ'ল 30 বছৰ মানে 30 বছৰ বয়সতকৈ তলৰখিনিয়ে ইয়াত এপ্লাই কৰিব পাৰিব আৰু এপ্লিকেশ্যন ফি দিব লাগিব এনেই নহয় ইয়াত এপ্লিকেশ্যন ফি দিব লাগিব 1180 টকা 1180 টকা মানে প্ৰায় 1200 টকাৰ ওচৰা-ওচৰি ইয়াৰ ষ্টাৰ্ট ডেট হৈছে 12 মে আৰু এণ্ড ডেট হৈছে মানে লাষ্ট ডেট হৈছে আপোনালোকৰ 21 জুন 21 জুনৰ আগত আপোনালোকে এপ্লাই কৰিব লাগিব আজি হৈ গ'ল 13 জুন 21 জুনৰ আগত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু যদি নিজে এপ্লাই কৰিব নোৱাৰে মোক কণ্টেক্ট কৰিলে হ'ল এইটো হ'ল মোৰ ফোন নম্বৰ মই ধুনীয়াকৈ আপোনালোকে ঘৰতে বহিয়ে এপ্লাই কৰাই দিম ইয়াত দিয়া আছে এতিয়া চাই লওঁ ইয়াৰ বিষয়ে অকণমান যে কোল মাইন লিমিটেড CIL হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ ৰিকুৱাৰমেণ্ট অফ 660 মেনেজমেণ্ট ট্ৰেইনিং এমটি ভেকেঞ্চি টু ৱৰ্ক ইন CIL ইন E1 গ্ৰেড ইন ডিফাৰেণ্ট ডিচিপ্লিন মানে কোল ইণ্ডিয়া লিমিটেড যোনটো CIL বুলি কোৱা হয় চমুকে তাত 660টা মেনেজমেণ্ট ট্ৰেইনিং পোষ্ট ওলাইছে ভেকেঞ্চি যোনটো ৱৰ্ক ইন CIL মানে কোল ইণ্ডিয়া লিমিটেডৰ ইন E1 গ্ৰেড আৰু তাৰ লগতে বেলেগ বেলেগ পোষ্টখিনিতো মানে ডিচিপ্লিনখিনিতো দ্য ছেকশ্যন উইল বি বেছড অন কম্পিউটাৰ বেছড মানে আপোনালোকৰ যোনটো পৰীক্ষা হ'ব সেই পৰীক্ষাটো টোটেলি CBT হ'ব মানে কম্পিউটাৰ বেছড আৰু ইণ্টাৰেষ্টেড এলিজিবল কেণ্ডিডেট মে এপ্লাই অনলাইন হেয়াৰ আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব দিয়া আছে ইয়াৰ লাষ্ট ডেট কেতিয়া আছে 11 জুন তেতিয়াহ'লে ভালকৈ চাই লওঁ ইয়াত কি পোষ্ট আছে ডিচিপ্লিন ৱাইজ ভেকেঞ্চি কি আছে আপোনালোকে যদি চাবলৈ যায় চিভিল প্ৰথমতে এইটোতে চিভিলত আছে 178 পোষ্ট তাৰপিছত ইলেক্ট্ৰিকেলত আছে 221 পোষ্ট তাৰপিছত মেকানিকেলত আছে 145 পোষ্ট চিষ্টেমত আছে 143 পোষ্ট ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যনত আছে ENT বুলি কোৱা হয় 38 পোষ্ট জিঅ'লজিত আছে 15 পোষ্ট ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিঙত আছে 11 পোষ্ট ৰাজভাষা হিন্দীত আছে 5টা পোষ্ট আৰু কোম্পানী ছেক্ৰেটাৰীত আছে 4টা পোষ্ট আৰু ইয়াৰ পে স্কেল কি আছে চাই লওঁ আমাৰ selected candidate will be placed as a management trainee in E1 grade in the scale of 60,000 to 1,80,000 প্ৰথমতে ইয়াত দিয়া আছে যে E1 গ্ৰেডৰ খিনিক দিব 60,000ৰ পৰা 1,80,000 টকা দৰমহা দেখিছোঁ ভালেই দৰমহা দিয়া আছে যেতিয়া আৰু যোনখিনি ইণ্টাৰেষ্টেড হয় তেওঁলোকে নিশ্চয় এপ্লাই কৰিবই ইনিচিয়েল বেচিক পে কিমান দিব 60,000 পাৰ মান্থ আৰু ডিউৰিং ট্ৰেইনিং পিৰিয়ডৰ টাইমত 60,000 টকাকৈ দিব আনচাকচেছফুল এণ্ড ছেটিছফেক্টৰী কমপ্লিশ্যন অফ 1 year ট্ৰেইনিং কাম প্ৰবেশ্যন চাৰ্ভিচ উইল বি কনফাইণ্ড ইন E1 গ্ৰেড এজ এ অফিচাৰ ডিচিপ্লিন যেতিয়া 1 বছৰ হৈ যাব তাৰপিছতে E1 গ্ৰেডৰ অফিচাৰ হিচাপত তেওঁলোকক মানে কনফাইন কৰা হ'ব তাৰপিছতে আহি গ'ল এলিজিবল আপোনালোকক কি লাগিব এলিজিবল ক্ৰাইটেৰিয়া কি আছে এজ লিমিট হ'ল আপাৰ এজ লিমিট হ'ল 30 years মানে 30 yearsৰ তলৰখিনি এপ্লাই কৰিব পাৰিব আৰু অন 30 April 2026 for general and EWS candidates EWSৰ কাৰণে বা জেনেৰেলৰ কাৰণে এজ ৰিলেক্সেশ্যনো আছে যদি আপোনালোক OBC হয় আপোনালোকৰ যদি লগতে নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেটখন আছে তেতিয়াহ'লে 3 yearsৰ ৰিলেক্সেশ্যন হ'ব যোনে নাজানে নন ক্ৰিমিলিয়াৰ চৰ্টত কৈ দিওঁ যে আপোনালোক যদি OBC হয় তেতিয়াহ'লে আপোনালোকৰ এখন চাৰ্টিফিকেট থাকে সেইখন হ'ল নন ক্ৰিমিলিয়াৰ বা NCL বুলিও কোৱা হয় সেই NCL চাৰ্টিফিকেটখন চবেই নাপায় OBC হ'লে কাৰণ তেওঁলোকে পাব যাৰ চৰকাৰী চাকৰি নাই আৰু তেওঁলোকে চৰকাৰী চাকৰি নাথাকিলে ইনকাম চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব আৰু যেতিয়া NCLৰ কাৰণে এপ্লাই কৰিব তেতিয়াহ'লে আপোনালোকৰ ইনকাম চাৰ্টিফিকেট আৰু OBC চাৰ্টিফিকেট দুইখনেই লাগে আৰু সেইকাৰণে আজিকালি মেক্সিমাম ইয়াতে চাকৰিতে হওক বা এডমিশ্যনৰ ক্ষেত্ৰতে হওক আপোনালোকৰ NCL চাৰ্টিফিকেটখন মেণ্ডেটৰী হৈ পৰিছে ইয়াৰ লগতে হ'ল SC ST কাৰণে 5 বছৰ আৰু ফৰ পাৰ্চন উইথ ডিচেবিলিটি যদি বিকলাংগ হয় তেতিয়াহ'লে জেনেৰেলৰ কেটেগৰীত পৰিলে 10 বছৰ OBC হ'লে 13 বছৰ আৰু ST SC হ'লে 15 বছৰ আমি চাম যে ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব যদি আপোনালোক চিভিল ইঞ্জিনিয়াৰিং বা মেকানিকেল তাত যদি এপ্লাই কৰে তেতিয়াহ'লে আপোনাৰ ডিগ্ৰী উইথ ৰিলিভেণ্ট ব্ৰাঞ্চ অফ ইঞ্জিনিয়াৰিং উইথ মিনিমাম 60% লাগিব সেইটো ব্ৰাঞ্চত যদি আপোনালোকে ইঞ্জিনিয়াৰিং কৰিছে তাৰ মিনিমাম 60% লাগিব যদি আপোনালোকে চিষ্টেমত এপ্লাই কৰিছে তেতিয়াহ'লে ৰিকগনাইজ ফাৰ্ষ্ট ক্লাছ ডিগ্ৰী ইন বেচেলৰ অফ ইঞ্জিনিয়াৰিং BTech বা BSc ইঞ্জিনিয়াৰিং বা কম্পিউটাৰ চায়েন্স বা কম্পিউটাৰ ইঞ্জিনিয়াৰিং বা IT অৰ এনি ফাৰ্ষ্ট ক্লাছ ডিগ্ৰী উইথ MCA তাৰপিছত যদি আপোনালোকে ইলেক্ট্ৰনিক্সত এপ্লাই কৰে তেতিয়াহ'লে এইখিনি লাগিব
চাবলৈ পাইছে 60% মাৰ্কছ আৰু বেচেলৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক বা BSc ইন ইঞ্জিনিয়াৰ। তাৰপিছতে জিঅ'লজিৰ কাৰণে MSc MTech জিঅ'লজি বা এপ্লাইড জিঅ'লজি বা জিঅ'লজিষ্ট আৰু এপ্লাইড জিঅ'লজিষ্ট উইথ মিনিমাম 60% মাৰ্কছ লাগিব। ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিঙৰ কাৰণে ডিগ্ৰী উইথ 11 ব্ৰাঞ্চ অফ ইঞ্জিনিয়াৰিং উইথ এ মিনিমাম অফ 60% মাৰ্কছ। আৰু ৰাজভাষা হিন্দী হ'লে MA ইন হিন্দী উইথ মিনিমাম 60% লাগিব। যদি এইটো কৰে এপ্লাই কৰিব বিচাৰে আপোনালোকে হিন্দীত MA কৰা হ'ব লাগিব, তাৰ লগতে 60% মাৰ্কছ লাগিব। এণ্ড গ্ৰেজুৱেশ্যন উইথ হিন্দী এণ্ড ইংলিছ এজ এ মেইন ছাবজেক্ট উইথ 50% মাৰ্কছ। গ্ৰেজুৱেশ্যন কৰিব লাগিব, হিন্দী আৰু ইংলিছ ছাবজেক্টটো থাকিব লাগিব, আৰু তাত মিনিমাম 50% মাৰ্কছ লাগিব। আৰু কোম্পানী চেক্ৰেটাৰীৰ কাৰণে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি ইনষ্টিটিউট হেভিং একুৱাৰ্ড কোম্পানী চেক্ৰেটাৰী কোৱালিফিকেশ্যন উইথ এছ'চিয়েট ফেলোশ্বিপ মেম্বাৰ অফ ICSI। মানে যদি আপোনালোকে কোম্পানী চেক্ৰেটাৰীৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব ফ্ৰম এ ৰিকগনাইজ যিকোনো মানে ইউনিভাৰ্চিটি এখনৰ পৰা, আৰু হেভিং একুৱাৰ্ড কোম্পানী চেক্ৰেটাৰী কোৱালিফিকেশ্যন, এই কোৱালিফিকেশ্যনটো থাকিব লাগিব কোম্পানী চেক্ৰেটাৰী উইথ এছ'চিয়েট বা ফেলো মেম্বাৰশ্বিপ অফ ICSI ফেলো মেম্বাৰশ্বিপ হ'ব লাগিব। প্ৰিফাৰেঞ্চ উড বি দ'জ কেণ্ডিডেট হু হেভ ৱৰ্ক ইন লিষ্টেড কোম্পানী। মানে তাত যোনখিনি কোম্পানী দিয়া আছে, তাত যদি কোনোবাকে কাম কৰিছে, তেতিয়াহ'লে তেওঁলোকক মানে প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু এপ্লিকেশ্যন ফি কিমান দিব লাগিব? যদি জেনেৰেল OBC বা EWS হয়, তেতিয়াহ'লে আপোনালোকক 1180 টকা দিব লাগিব। মানে সেইটোৱে যোনটোত আপোনালোকৰ ইয়াত GST কাটে 18%, মানে 100 প্লাছ GST, তেতিয়াহ'লে 180। সেইকাৰণে টোটেল হৈ পেলাই আপোনালোকৰ ইমান পৰিলে 1180 টকা। তাৰ লগতে যদি আপোনালোকৰ ST SC হয় নীল, তেতিয়াহ'লে এইখিনিৰ কাৰণে কোনো পইচা দিব লাগে নহয়, আৰু পইচাটো আপোনালোকে অনলাইন মাধ্যমত দিব লাগিব। যেতিয়া ফৰ্ম ফিল আপ কৰিব, তেতিয়া আপোনালোকে এইখিনি দিব লাগিব। ইয়াত দি আছে কেনেকৈ এপ্লাই কৰিব পাৰে। বহুতে নাজানে এইখিনি এপ্লাই কৰিবৰ কাৰণে, নিজে যদি কৰে বহুত বেছি খেলি মেলি হৈ যাব পাৰে। সেইকাৰণে যদি আপোনালোকে নিজে নোৱাৰে, তেতিয়াহ'লে মোক কণ্টেক্ট কৰক। এইটো হ'ল মোৰ ফোন নম্বৰ, ইয়াত কণ্টেক্ট কৰিলে ধুনীয়াকৈ ঘৰতে বহি এপ্লাই কৰিব পাৰিম। ইয়াৰ পিছত আমি চাই লওঁ যে ইয়াৰ অপেনিং ডেট কেতিয়া আছিলে। অপেনিং ডেট আছিলে 12th of May 2026, 12 মে'তে ইয়াৰ অপেনিং ডেট আছিল। আৰু বৰ্তমান এতিয়া লাষ্ট ডেট হৈ গ'ল 21 জুন সন্ধিয়া 6টা বজাত। এপ্লাই যদি কৰিব বিচাৰে এপ্লাই কৰি লওক, কাৰণ তাৰ পিছত 6টা বজাৰ পিছত আপোনালোকে এপ্লাই কৰা নহ'ব, আৰু হয়তো লাষ্ট ডেটলৈ ৰৈ থাকিলে আপোনালোকৰ ছাৰ্ভাৰ প্ৰব্লেম দিব পাৰে। তেতিয়া ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো অকণমানো ভাল লাগিল, অকণমানো হেল্পফুল যেন লাগিল, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আৰু যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি লওক, কাৰণ এনেকুৱা টাইপৰে কণ্টেণ্ট আমি আনি থাকোঁ। তেতিয়া মই বুজিত শইকীয়া, চাইনিং অফ।